নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এই চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, বহুতে গম পাইছে চাগে এপ্লাই কৰিলে বহুতে, আৰু এতিয়া চাগে এপ্লাই কৰিবলৈ বাকী নাই কাৰো। ফৰেষ্টৰ হওক, আছাম পুলিচৰ হওক, বৰ্তমানলৈকে চলি আছে, 28 ফেব্ৰুৱাৰীলৈকে চলি থাকিব, নিশ্চয় গম পাইছে। বাকী এইখিনিতে মই ফিজিকেলৰ বিষয়ে ক'বলৈ বিচাৰিছোঁ। ফিজিকেলটো এবাৰ কেনেকুৱা ধৰণৰ হ'ব, চব লগতে এপ্লাইটো চলি গ'ল, নিশ্চয় গম পাইছে, আৰু লগতে ফিজিকেলবোৰ অনুষ্ঠিত হ'ব। মই আপোনালোকক ক'ব বিচাৰিছোঁ যে ফিজিকেলটো কেনেকৈ অনুষ্ঠিত হ'ব। বৰ্তমানে নিশ্চয় গম পাইছে, ABUB বা যিকোনো আছাম পুলিচৰ যিটো পোষ্ট ওলাইছিলে তাত গোটেইকেইটাতে 3200 মিটাৰ নিশ্চয় গম পাইছে, আৰু ফৰেষ্টৰ যিটো পদ ওলাইছিলে এটাত 3200 আৰু এটাত আপোনালোকৰ 1600 ল'ৰাসকলৰ বাবে নিশ্চয় গম পাইছে। বাকী সেইটো কথা আছিল। মই আপোনালোকক ক'ব বিচাৰিছোঁ যে এই যিটো আমাৰ 3200 মিটাৰ দৌৰ হ'ব, বা ফৰেষ্ট গাৰ্ডটো আমাৰ 3200 মিটাৰ দৌৰ হ'ব, নিশ্চয় গম পাইছে। সেই পদটো ফৰেষ্ট গাৰ্ডটো বা AFPFটো সেই দুইটা 3200 মিটাৰ হ'ব, আৰু আছাম পুলিচৰ গোটেইকেইটা পদৰ 3200 মিটাৰ হ'ব, নিশ্চয় গম পাইছে আপোনালোকে। বাকী যিটো 3200 মিটাৰ হ'ব, সেই 3200 মিটাৰ ৰানিংটো একেলগতে হ'ব, নিশ্চয় গম পাইছে। আপোনালোকে যেতিয়া আছাম পুলিচৰ ABUB বাবে বা এপ্লাই কৰি আপোনালোকে ফিজিকেল দিবলৈ যায়, নিশ্চয় গম পাইছে এক্সট্ৰা কাট অফ যায়, একেলগতে ৰানিংটো হৈ যায়। সেইকাৰণে পৰা মই আপোনালোকক কৈছোঁ, আছাম পুলিচৰ ABUB ইত্যাদি ফৰেষ্ট গাৰ্ড সেইকেইটা সকলোৰে মানে একেদিনাখনে অনুষ্ঠিত হ'ব AFPFৰ লগতে, নিশ্চয় গম পাইছে। আৰু যিটো আমাৰ জেল ৱাৰ্ডাৰ ওলালে, বা যদি আবকাৰী বিভাগৰ ওলায়, তেতিয়াহ'লে আপোনালোকে নিশ্চয় গম পাইছে এইবোৰ 1600 মিটাৰ হয় ল'ৰাসকলৰ। বাকী সেই 1600 মিটাৰটো এক্সট্ৰা এদিন হ'ব, নিশ্চয় গম পাইছে। আপোনালোকে বুজি পাইছে চাগৈ। আছাম পুলিচৰ যিকেইটা পদ আছে সেইকেইটা গোটেইকেইটা 3200 মিটাৰ পদসমূহৰ একেদিনাখনেই হ'ব, আৰু লগতে AFPF ফৰেষ্টৰ AFPF আৰু ফৰেষ্ট গাৰ্ডটো যিটো 3200 মিটাৰ ৰানিং হয়, সেইদিনাখনে একেলগতে মানে 4টা বা 5টা পদৰ একেদিনাখনে অনুষ্ঠিত হৈ যাব ৰানিংটো, নিশ্চয় গম পাইছে ফিজিকেলটো। বাকী একদিন আপোনালোকৰ যিটো 1600 মিটাৰ ৰানিং আছে সেইকেইটা অনুষ্ঠিত হ'ব, নিশ্চয় গম পাইছে। বাকী সেইটোৱে আপোনালোকে আশা কৰি থাকক, বা দুদিন ৰানিং কৰিব লাগিব, কাৰণ 1600 মিটাৰ একেদিনাখনেই নহয়, কিন্তু 3200 মিটাৰ একেদিনাখনে পাতি দিব পাৰে, নিশ্চয় গম পাইছে। সেইটোৱে কথা আছিল, মই আপোনালোকক বুজাই দিলোঁ। যদি আপোনালোকে বুজি পোৱা নাই, আকৌ নেক্সট এটা ভিডিঅ'ত সহকাৰে মই আপোনালোকক সম্পূৰ্ণ বুজাই দিম। যদি আপোনালোকে অকণমান যদি কনফিউজ লাগি আছে, তেতিয়াহ'লে ভিডিঅ'টো কমেণ্ট কৰিব, মই সম্পূৰ্ণভাৱে আপোনালোকক জনাই দিম। বন্ধু বান্ধৱীসকল, এইটো আছিলে এটা সৰু ভিডিঅ'। যদি ভিডিঅ' চাই ভাল পাইছে, প্লিজ এটা লাইক কৰক, আৰু বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰক। ধন্যবাদ।